Hello friends, welcome to my YouTube channel AK Assam Vlogs. তো কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলোৱে ভাল আছে। আজি মোৰ লগত যাব মোৰ অতি মৰমৰ নলে গলে লগা বন্ধু জুবিন। জুবিন কেনেকুৱা? বঢ়িয়া বঢ়িয়া না, ভালতো লাগবই না, পূজা হৈছে না। তো ফ্ৰেণ্ডছ আজি আমি গৈ আছোঁ ৰঙিয়া, আৰু যিহেতু পূজাৰ বতৰ ভাবিলোঁ তাতে অলপ লম্পিং চাট এইবিলাক পূৰণ হৈছে না, তাতে অলপ কিবা নতুন কিনিম বুলি ভাবিছোঁ। লম্পিং এটা চাট কিবা কানি কিনিম আৰু মুঠতে। আৰু জুবিনে পূৰা চাইকেল মাৰি আছে, এতিয়া যাই পামেই আৰু অলপমান আছে, জলটো বহুত ফাষ্ট না, বেয়া চাইকেল মাৰছি। আৰু আপোনালোকক দেখুৱাম ক'ত কেনেকুৱা দাম, বা চিটি কাৰ্ড, বাজাৰ ইণ্ডিয়া ক'ত কেনেকুৱা, বিশালত কেনেকুৱা, সকলোখিনি চাই থাকক। ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ কৰক, তেতিয়া সকলোখিনি কথা গম পাব। আৰে গাড়ী যাই আছে না বহুত, অলপ মানে শুনাত অলপ মোৰ ভইচটো যোৱাত অলপ প্ৰব্লেম হ'ব পাৰে, তেওঁ তাৰ কাৰণে মোক ক্ষমা কৰিব। বহুত গাড়ী বতৰ আহি আছে। এই ফ্ৰেণ্ডছ কিমাননো কথা পাতিম, অলপ মিউজিক শুনি লওক অলপ। বাপৰে বাপ ফ্ৰেণ্ডছ, ৰ'দটো কি দিছে দেখোন, পুৰা ৰ'দ। আৰু মোৰ কেমেৰাটো অলপমান বেয়া হৈছে, মানে এই ওপৰৰ ফালে চেল্ফি কেমেৰাটোত অলপমান ধূলি সোমাই গৈছে, ধূলি সোমাই মানে এতিয়া অলপ ব্লাৰ হৈ থাকে পিকচাৰটো, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। তো যদি পাৰোঁ পিছলৈকে নতুন ভাল কেমেৰা বা ভাল মোবাইল ল'ম, সেইটো বেলেগ কথা। তো এতিয়া চলিবৰ কাৰণে এইটো দিয়ে চলাই আছোঁ আৰু কি কৰিব, উপায় নাই। তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ আমি চিটি কাৰ্ড। তো চাওক এইখনেই হ'ল চিটি কাৰ্ড, কি ধুনীয়াকৈ সজাই থৈছে, মানে গেটখন চাই কিবা এটা বহুত ভাল লাগি গৈছে। জাপি আৰু এইফালে গামোচা, মজা একেবাৰে। আৰু ফ্ৰেণ্ডছ এনেকৈ এখোজ দুখোজ দি সোমাই আহিলোঁ দিয়ক চিটি কাৰ্ড। তো চিটি কাৰ্ডত সোমাই মানে কি মজা লাগিছে ফ্ৰেণ্ডছ, কি ক'ম মানে কি বাহিৰত ইমান গৰম দিছিল, ভিতৰত আহি গ'লোঁ একদম গাটো একদম শীতল পৰি গৈছে, কাৰণ ইয়াত AC চলি আছে ন, আৰু ফেনো আছে, ACটো চলিছে তাৰ ওপৰত ফেনো আছে, আৰু কিমান মজা লাগিছে চাওক। চাৰিওফালে কাপোৰে কাপোৰ। কোনযোৰ পচন্দ কৰিবে, কোনযোৰ পচন্দ কৰিব, কাপোৰ। এই কোনযোৰ কাপোৰ ল'ম এতিয়া, মানে অধিক মাছত বগলী কণা হৈ গৈছোঁ এতিয়া, কি কৰোঁ মানে কাপোৰে চাৰিওফালে কাপোৰে। আমি এনেকৈ 3 পাকমান ঘূৰিছোঁৱেই, আৰু ওপৰৰ ফলত যাই আছোঁ এতিয়া বৰ্তমান। এতিয়া আপোনালোকক ভিডিঅ'ত দেখুওৱা নাই, বহুত ঘূৰিছোঁ, প্ৰথমতে ঘূৰিছোঁ। আৰু চাওক এইফালে কি ডাঙৰ বেগ, বাপৰে বাপ। এইবিলাক কিনিব পাৰিলে নাই দিয়ক, আমাৰ কপালত নাই, ইমান পইচা নাই। আৰু ওপৰৰ ফ্ল'ৰত আহিলোঁ, ইয়াতেও বাপৰে বাপ কিমান কাপোৰ দুখন। ইয়াত মানে চব পাব, চেণ্ডেলৰ পৰা আদি কৰি মানে গোটাই আৰু। ওপৰৰ ফালে আৰু ওপৰৰ ফ্ল'ৰত যাই আছোঁ, মানে কি গোটেইকেইটা চিৰিতে দেখোন এটা বেগ দেখিছোঁৱে, মানে এটা নহ'লেও 2-3টা বেগ দেখিছোঁ, কিয় মানে গোটেইকেইটা ফ্ল'ৰতে দেখিছোঁ বেগ। আৰু ইয়াতেও বহুত কিবা কানি আছে আৰু এইটো ফালেৰে গৈছোঁ এতিয়া বৰ্তমানে, মানে চাৰিওফালে কাপোৰে কি ক'ব, মানে পূজাৰ বতৰ না। আৰু এতিয়া অলপ মানুহ কম দেখিছে, যেতিয়া মানে এতিয়া আমি বৰ্তমান 10টামান বাজিছে, যেতিয়া মানে 11টা-12টা বাজিব ন, তেতিয়া মানে ইমান মানুহ, ইমান ভিৰ হয়, মানে কি ক'ব আৰু। এতিয়া বাৰু আমি ৰাতিপুৱাতে আহিছোঁ, চাওক এইবোৰ চাট ধুনীয়া মজা, যি লাগে তাকে পাব। আৰু চাওক এইবোৰ কি ডাঙৰ বেগ, কি বম বেগ ওলাই থৈ দিছে এই। আৰু এইফালে সোমাই যাই আছোঁ, এইফালে সৰু ল'ৰা ছোৱালী খেলা বস্তুবিলাক বেছিকৈ আছে, ধেনু, পিষ্টল বা আদি সকলোখিনিয়ে আছে আৰু সৰু ল'ৰা ছোৱালীৰ। তাতে বল কিবা কানি আছে আৰু পুতলা চুতলা থৈ দিছে। আৰু এইফালে কাপ, কফি খোৱা কাপ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি সকলোতকৈ ওপৰৰ যিটো ফ্ল'ৰ সেইটোত আছোঁ। আৰু এইটো ফ্ল'ৰত বেছি কাপোৰ নাই, ইয়াতে দেখোন কিবা কাপ চাপহে আছে। কি বম বেগ আছে, কি ডাঙৰ বেগ। এই বেগ এটা লৈ কিনে আৰু ডুবাই চুবাই জটি যায়, জানি এটা বেগত বহুত ডাঙৰ হয়। চিটি গাৰ্ড হাও, মই বেগটোৰ লগত কি সৰু ছোৱালীৰ নিচিনা খেলা কৰিব ধৰিছোঁ, এইগিলা হচি যা কি কৰিব। আৰু এনেকৈ অলপ ঘূৰি পকি আছোঁ দিয়ক। আৰু দেখিছেনে নাই কি বম চেণ্টৰ বটল, আমিতো কিনিব নোৱাৰোঁ এইগিলা, চাইছোঁ দিয়ক এনে।
আৰু ইয়াত কি কৰিছে চাওক মানে চিটি কাৰ্ডত কাম কৰা সদস্যসকলক মানে ছাৰে কিছুমান কথা বুজাইছে যাতে চিটি কাৰ্ডখন আগুৱাই নিব লাগে আৰু হঠাতে মোক কি ক'ব চাব ছাৰে মানে কি আৰু মানে ভিডিঅ' কৰিব হাক দি দিছে চাওক লল চবে চাবা ধৰিছে মোক দেই আৰু আহিছোঁ যেতিয়া এবাৰ বাজাৰ ইণ্ডিয়াটো সোমাই চলো দিয়ক বাজাৰ ইণ্ডিয়াত বহুত দাম হে আৰু এইবোৰ চাওক ফুলবোৰ কি সুন্দৰকৈ সজাই থৈ দিছে এওঁলোকে মানে মজা লাগি গৈছে ন ফুলবোৰ কি সুন্দৰকৈ থৈ দিছে মানে সুন্দৰ এটা পৰিৱেশ আৰু মানে পূজাৰ বতৰ এই চবতে সোমালৈ যেতিয়া বিশালতে একবাৰ সোমাই চালোঁ দিয়ক বিশালখননো কিয় আৰু কিন্তু হ'লে মানে বিশালৰ পৰা বস্তু লোৱা নাই দিয়ক একো ফ্ৰেণ্ডছ আমি আহি গ'লোঁ ৰঙিয়াৰ পৰা কাপোৰ লৈ তো মই ল'লোঁ দুটা লংপেণ্ট আৰু জুবিনে ল'লে এযোৰ জোতা আৰু এটা চাৰ্ট তো হৈ গ'ল আমাৰ পূজাৰ বজাৰ আমি গৈছিলোঁ তিনিখন বজাৰত প্ৰথমতে আমি গৈছিলোঁ চিটি কাৰ্ডত তাৰপিছত গ'লোঁ বাজাৰ ইণ্ডিয়া তাৰপিছত গ'লোঁ আমি বিশাল তো আমি ল'লোঁ চিটি কাৰ্ডৰ পৰা কাৰণ চিটি কাৰ্ডৰ মানে কিবা এটা ভাল লাগিল চিটি কাৰ্ডৰ বস্তু তো চিটি কাৰ্ডৰ পৰা লৈ ল'লোঁ ফাইনেলি আমি আজিলৈ বাই আৰু দুৰ্গা পূজাত কেইটামান ধামাকা ভিডিঅ' আপলোড দিম মই হয়তো পুঠিমাৰি ৰঙিয়া এইফালে তুলসীবাৰী যাম ক'ৰবাত তো আপোনালোকক দেখাম তাৰ মানে ক'ত কেনেকুৱা পূজা হৈছে তো ভিডিঅ'টো মানে ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগে চেনেলটো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আজিলৈ বাই ৰ'ব মানে ইমান কথা পাতিলোঁ আপোনালোকৰ লগত কিন্তু হ'লে এটা কথা কোৱাই হোৱা নাই আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা দিয়াই হোৱা নাই তো মোৰ ফালৰ পৰা সকলোকে দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ তো এইবাৰ যাতে দুৰ্গা পূজাটো ভালদৰে যায় আৰু যাতে কৰোণাৰ আগমন নঘটে তো এইখিনিয়ে কামনা কৰিলোঁ আৰু দুৰ্গা পূজাততো ধামাকা মই কৈছোঁ নে ধামাকা আহিছে ধামাকা চেনেলটো ছাবস্ক্ৰাইব কৰক ধামাকা আহিব ধামাকা তো বাই বাই আজিলৈ বাই কেইবাৰ বাই দিম আৰু কথা ওলাই থাকে আগত বা আৰু কি ওলাই তো বাই